কুমৰুক সুদং ৰজি ব্লগছৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এনে আছোঁ, বাট আজি কি বনাম তাকে ভাবি আছোঁ। আজি কি বনাম, আজি আপোনালোকৰ কাৰণে এটা ৰেচিপি লৈ আহিম। চাব এই ৰেচিপিত মই কি কি দিছোঁ, দিয়া নাই, কেনেকৈ বনাইছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব। এয়া লৈছোঁ কঁঠালটো আমি আগতে বইল কৰি ল'ম। এয়া সৰু সৰুকৈ কাটি বইল কৰি লৈছোঁ, পূৰা খুতলি আছে। এতিয়া উলিয়াই লৈছোঁ। হালধি আৰু নিমখ দিছিলোঁ, সেইটো কাৰণে কালাৰটো উঠিছে। এয়া পিঁয়াজ, জলকীয়া, পিচি লোৱা নহৰু, এয়া গোটা জিৰা দিছোঁ। পিঁয়াজটো ভাজি লৈছোঁ। পিঁয়াজটো ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ভাজি এইটো পিঁয়াজটো ৰঙচুৱা হ'ল, পূৰা সিজিয়ে গৈছে আৰু। এতিয়া দিছোঁ মাংস, ব্ৰইলাৰ মাংস। মাংসৰ লগত একটু লৰাই দিছোঁ। ইয়াতে সৰু সৰু নিমখ, দিছোঁ হালধি, দিছোঁ চিকেন মছলা, দিছোঁ বিলাহী, সৰু সৰুকৈ কাটি মিডিয়াম সাইজৰ। এতিয়া কঁঠালটো দিছোঁ। কঁঠালটোৰ লগত এইটো মিক্স কৰি ল'ম।
এতিয়া পানী এড কৰি দিছোঁ। পানীটো অকণ সৰহকৈ দিছোঁ যাতে কঁঠালটো আৰু মাংসটো সিজি যায়। এতিয়া এইটো 20 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ৰাখি দিছোঁ। এতিয়া চাওক পানীটো নাইকিয়া হৈছে। অলৰেডি ৰেডিয়ে হৈ গ'ল। চব্জি হৈ গ'ল। এতিয়া থালি ৰেডি খাবলৈ। আজিলৈ সিমানেই। নেক্সট ব্লগত লগ পাম। বাই বাই।